Hello everyone, welcome back to my channel. কেনে আছে আপোনালোক? আজি আপোনালোকৰ মাজৰে লৈ আহিছো অন্য এটা ভিডিও। এয়া দেখিছে আপোনালোকে মই জনিৰ লগত মৰ্নিং ৱাক কৰি আছো। আমাৰ জনিটো বহুত মৰম লগা হয়। তাৰ পিছত হি আগে মই পিছে একদম বডিগাৰ্ড বইছে। আমি জলকে না যাও কিয় হি পিছে আহি ওলাবহিয়ে। তাৰ পিছত মোৰ স্কিনটো চাওক কিমান ডাল লাগিছে। এয়া মই ফেস পেক এটা বনালো। এই ফেস পেকটো বনাবলৈ একেবাৰে সহজ। মুলতানি মিট্টি লব এচামুচ আৰু বেসনৰ লব এচামুচ। তাৰপিছত ৰ'জ ৱাটাৰ দি ভালকৈ পেষ্টটো বনাই লব। তাৰপা ভালকে মুখখন ফেস ওয়াশ কৰি লব। ফেস ওয়াশ কৰি উঠিহে আপোনালোকে ফেস পেক লগাব। এই ফেস পেকটো ইউজ কৰিলে আপোনালোকৰ স্কিনটো ব্ৰাইট হ'ব, প্ৰপাৰ নাৰিশমেন্ট পাব, হাইড্ৰেট হ'ব, স্কিনখন আপোনালোকৰ সফট হ'ব আৰু ডাৰ্ক স্পট, একনি, পিগমেন্টেশন আদি আঁতৰাই দিব। এবাৰ আপোনালোকে ট্ৰাই কৰি চাব আৰু আপোনালোকে এই ফেস পেকটো হাত আৰু ভৰিটো ঘঁহিব পাৰে। এয়া মই লগাইছো। যেতিয়া অলপমান শুকাব তেতিয়াই ধুই দিব। ধুই উঠাৰ পিছত মোৰ মুখখন চাওক কিমান উজ্জ্বল লাগিছে। তাৰ পিছত লকডাউনৰ আগতে মই ওলাই গৈছিলো আমাৰ এখেতৰ লগত। এয়া নীলগিৰি পাহাৰখন দেখিছে। ইয়াৰ ৰাস্তাবোৰ চাওক কিমান সফা, অকল গছৰ পাতহে পৰি আছে। ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া। তাৰ পিছত এনে থকা সময়ত ময়ো অলপ মেখেলা চাদৰ পিন্ধি অলপ ষ্টাইল দিলো। এয়া বতাহজাক চাওক। ৰ'দ কিন্তু তামাম দিছে, তথাপিতো কিন্তু বতাহজাক বলি থাকে কাৰণে সঁচাকৈ বহুত ভাল লাগে। এয়া চাওক জনি, তাক অকণমান মৰম কৰি দিছোঁ। জনিৰ কাৰণে এটা প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে